নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে দুপৰীয়াৰ শুভকামনা জনালোঁ। আজি আকৌ মই সৰাফুলৰ আন এটি অংশলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। আহকচোন একেলগে সৰাপাতক অনুভৱ কৰোঁ। পাৰিজাত হৰণৰ নজনা কাহিনী। শ্ৰীকৃষ্ণৰ পাৰিজাত হৰণৰ কাহিনী আমি প্ৰায় সকলোৱেই জানো। স্বৰ্গৰ পৰা এপাহি পাৰিজাত আনি ৰাণী ৰুক্মিণীক উপহাৰ দিয়াৰ বাবেই শ্ৰীকৃষ্ণৰ দ্বিতীয়া পত্নী সত্যভামাৰ খং উঠিছিল। যাৰ বাবে সত্যভামাৰ কথা ৰাখিবলৈ তেওঁ দেৱৰাজ ইন্দ্ৰৰ লগত যুদ্ধ কৰি পাৰিজাত গছজোপাই দ্বাৰকালৈ লৈ আনিছিল। ইয়াৰ পাছতো এটি কাহিনী আছে যিটো বহুতেই নাজানে। পাৰিজাত অনাৰ পাছত সকলোৱে চিন্তা কৰিলে যে গছজোপা ক'ত ৰোৱা যায়। শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলৰাম আৰু তেওঁৰ পত্নী ৰেৱতীয়ে পৰামৰ্শ দিলে যে যিহেতু ৰুক্মিণীয়েই দ্বাৰকাৰ ৰাজমহিষী অৰ্থাৎ ৰাজৰাণী লগতে শ্ৰীকৃষ্ণৰ প্ৰথমা পত্নী, গতিকে পাৰিজাত ৰুক্মিণীৰ ঘৰৰ সন্মুখতেই ৰোৱা হওক। কিন্তু ৰুক্মিণীয়ে ক'লে, পাৰিজাত যিহেতু দ্বাৰকাৰ ৰজা, শ্ৰীকৃষ্ণই ৰণত জিকি আনিছে, গতিকে ই সমস্ত দ্বাৰকাবাসীৰ সম্পত্তি। গতিকে গছজোপা দ্বাৰকা নগৰীৰ মাজমজিয়াত ৰোৱা হওক, যাতে তাৰ সৌন্দৰ্য আৰু সুবাস গোটেই নগৰত বিয়পি পৰে। কিন্তু অহংকাৰী সত্যভামাই জেদ ধৰিলে, যিহেতু পাৰিজাত তেওঁ কোৱাৰ বাবেহে শ্ৰীকৃষ্ণই আনিছে, গতিকে পাৰিজাতৰ একমাত্ৰ অধিকাৰিণী সত্যভামাহে। সেয়ে গছজোপা সত্যভামাৰ ঘৰৰ সন্মুখতহে ৰুব লাগিব, যাতে পাৰিজাতৰ হৰা ফুলে আৰু তাৰ সুবাসে সত্যভামাৰ ঘৰখন মনোৰম কৰি তোলে। অৱশেষত সত্যভামাৰ জেদৰ ওচৰত হাৰ মানি সত্যভামাৰ চোতালতে পাৰিজাত ৰোৱা হ'ল। কিন্তু যেতিয়াই পাৰিজাত হৰাৰ সময় হ'ল, দেখা গ'ল বতাহৰ কোবত গোটাইখিনি ফুল উৰি গৈ কাষৰ ৰুক্মিণীৰ ঘৰৰ সন্মুখত পৰিছেগৈ। অৰ্থাৎ যদিও গছজোপা সত্যভামাৰ ঘৰত আছিল, তাৰ হৰা ফুলে কিন্তু ৰুক্মিণীৰ চোতালহে শুৱনি কৰিছিল। এই কাহিনীলৈয়ে এটি ডাকৰ বচন আছে যে সত্যভামালৈ ৰোৱা পাৰিজাতে শুৱনি কৰে ৰুক্মিণীৰহে চোতাল। এই কাহিনীৰ গূঢ়াৰ্থ এই যে যি সন্মানৰ যোগ্য, তেওঁৰ পৰা কোনেও প্ৰাপ্ত সন্মান কাঢ়ি আনিব নোৱাৰে। কিন্তু যি অযোগ্য, তেওঁ হাজাৰ চেষ্টা কৰিলেও সন্মান লাভ কৰিব নোৱাৰে। জোৰকৈ অধিকাৰ সকলোৱে ল'ব পাৰে, কিন্তু সন্মান আৰু মৰ্যাদা সদায় যোগ্যজনেহে পায়। আজিৰ দিনত এই কথাষাৰৰ তাৎপৰ্য খুব গুৰুত্বপূৰ্ণ যেন অনুভৱ হয়। ধন্যবাদ।